ছাত্ৰ ছাত্ৰীসকল, আজি আমি শিকিম বিয়োগৰ বিষয়ে। বিয়োগ এইটো হৈছে বিয়োগ চিন। স্ক্ৰীনলৈ মন কৰা, ইয়াত আইচক্ৰীম কেইটা দেখিছা? 7টা আইচক্ৰীম আছে। ইয়াৰে তুমি 3টা খাই দিলা। তোমাৰ হাতত কেইটা আইচক্ৰীম থাকিলে? 4টা। আকৌ স্ক্ৰীনলৈ মন কৰা, ইয়াত এই পাচিটোত কেইটা আম আছে? 10টা। তাৰে যদি তুমি 4টা খাই দিয়া, তেতিয়া আম কেইটা থাকিব? 6টা। এই যে তোমাৰ হাতৰ পৰা 4টা আম কমি গ'ল, এই কমি যোৱাটোৱে হৈছে গণিতৰ ভাষাত বিয়োগ হোৱা বা বিয়োগ। এতিয়া স্ক্ৰীনত চোৱাচোন, এই অংকটো দেখিছানে? এইটো তুমি নেওতা যদি মুখস্থ আছে, নেওতাৰ সহায়ত পোনপটীয়াকৈ তুমি উত্তৰটো বহুৱাই দিলেই হ'ব। আৰু যদি নেওতা মুখস্থ নাথাকে, তুমি কি কৰিবা? আঁচ টানিবা। 9 আছে নহয় ওপৰত, 9ডাল আঁচ টানিবা। এতিয়া তলৰ সংখ্যাটো কি কৰিবা? কাটি দিবা। তলত 4 আছে, গতিকে 4ডাল আঁচ কাটি দিলোঁ। তেতিয়া কেইডাল থাকিলে? 5ডাল। এতিয়া আমাৰ 9ৰ পৰা 4 গুচি গ'লে কিমান থাকিব? 5। এইটো আমি বেলেগ ধৰণেও লিখিব পাৰোঁ, এইদৰে 9 বিয়োগ 4 সমান 5। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয় বুজি পাইছা। আজিলৈ আহিছোঁ।